এইবাৰ পূজাত পিন্ধিবলৈ আছামিজ মেখেলা চাদৰ লেহেংগা যোগে লৈ ল'লোঁ। চবেই পিন্ধিবলৈ ইমান ধুনীয়া দেখি ময়ো লৈ লওঁ, পূজাতে পিন্ধি যাম। কিন্তু মনটোৱে বেয়া লাগিছে, যোৱাবাৰ নিচিনাকৈ এইবাৰ আকৌ পূজাত ক'তো ফুৰিব যাবও নাপাম। যোৱাবাৰ আকৌ কিমান ফুৰিলোঁ গোটেই পূজা কেইদিন, এইবাৰ আকৌ যাবই নাপাম। হ'লেও আকৌ মন পচন্দৰ লেহেংগা যোৰ পিন্ধি পূজা চাবলৈ যাম, তাকে ভাল লাগিছে। ঘৰত যাবলৈ হ'লে তই আজি নাযাওঁ বুলি ভাবিছ, যাবলৈ মনেই নাই নেকি আজি? বৈ আকৌ যাওঁ। এই ঘৰলৈ যাবলৈকে ওলাই আহিছিলোঁ। এই বোলো এই পূজাৰ কথাকে ভাবি আছিলোঁ, ভাবিয়ে মনটো ভাল লাগি গৈছে, সেইটো কাৰণে ৰখি পিনি পূজাৰ কথাকে ভাবি আছিলোঁ। পূজাৰ কাপোৰ কি ল'লি তই? মই যে লোৱাই হোৱা নাই জাননে, এই কাইলৈ ল'ম বুলি ভাবিছোঁহে। তই কি ল'লিনো? মই এই অসমীয়া মেখেলা চাদৰ লেহেংগা এযোৰ ল'লোঁ, আজিকালি ওলাইছে যে, এই চইচ কৰিলোঁ হেৰিয়তে, ফেচবুকতে, তাৰপিছত তেনেকৈ অৰ্ডাৰ দিলোঁ আৰু এইযোৰকে পিন্ধি যাম আৰু পূজা চাবলৈ। বহুত ভাল লাগে ন? এই মোৰো মন আছিলে পিন্ধিবলৈ এনেকুৱা এযোৰ, এই এতিয়া অৰ্ডাৰ দিবলৈ নহয়, এই পূজাৰ পিছতে ল'ম আৰু, এতিয়া বেলেগ কিবাই লৈ ল'ম। ময়ো বহুত দিনকৈ চাই দিছোঁ ল'ম বুলি, ল'বই পৰা নাছিলোঁ পূজা, কিন্তু এতিয়া লৈ ল'লোঁ আৰু। ইমান ধুনীয়া লাগে, হেৰি বৈ থাকোঁ বৈ। আজি মোৰ আৰু এফালে সোমাবলগীয়াও আছে, মানে এই দোকানত সোমাবলগীয়া আছে, মায়ে বস্তু এটা নিবলৈ কৈছে, বৈ থাকোঁ বৈ। যাওঁ। হেৰি আকৌ তোৰ এইবাৰ পূজাৰ প্ৰগ্ৰেম কি কচোন বাৰু? এই তেনেকৈ একো প্ৰগ্ৰেম নাই। মোৰ যে আগৰ এই বেষ্ট ফ্ৰেণ্ডজনী যে, তাই মানে মাতিছে আৰু, তাহাঁতৰ ঘৰত মানে পূজা পাতে, সেইকাৰণে তাই মাতিছে আৰু পূজা চাবলৈ। এই তালৈকে যাম নেকি, আৰু তেনেকৈ একো প্ৰগ্ৰেম নাই। তাই মানে বহুত দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছে যাবলৈ, এই তাতে যাম চাগে। সিহঁতৰ ঘৰতে পূজা পাতে নেকি? ময়ো যাম চাগে তোৰ লগত নহ'লে। মোৰ মানে এবাৰ ক'তো যোৱাৰ প্ৰগ্ৰেম নাই, এনেই পূজা চাব আহিম বুলি ভাবিছিলোঁ টাউনত, তেনেকৈ মানে ফুৰাৰ ক'তো প্ৰগ্ৰেম নাই। যোৱাবাৰ ইমান ফুৰিলোঁ বোলো, এবাৰ বোলো জেগাই বিচাৰি পোৱা নাই, সেইকাৰণে মনটো বেয়াই লাগি আছিলে। ওলাবি, তই গ'লে মোৰো ভাল লাগিব। মোৰো অকলে যাওঁ নেযাওঁ যেনহে লাগি আছিলে, এতিয়া তই গ'লে ভালেই হ'ব, ওলাবি দে, দুজনী যাম। তাহাঁতৰ ঘৰটো কোনখিনিত আছিলে? মই মানে দেখিছোঁ তাইক আগতে তোৰ লগত, কিন্তু ঘৰটোহে কোনখিনিত তাকেহে নাজানো। এই বজাৰখন যে, ডেইলি বজাৰখন পাৰ হৈ তই এই বেক চাইডে গৈ পেলাই সেই তাতে আছে, ওচৰতে, বেছি দূৰ নহয়। ওলাবি দে, ভাল লাগিব পূজাৰ বতৰ, তাতে তাইও ঘৰত আছে, সি কেইদিনমান থাকিব, আকৌ হোষ্টেল যাব যে, ওলাবি, যাম হা দুজনী। যাম দে, চিন্তা নকৰিবি। ভালেই হ'ল প্ৰগ্ৰেম এটা ওলালে ক'ৰবাত যোৱাৰ। মই আকৌ ভাবিছিলোঁ এইবাৰ পূজাটো ঘৰতে বন্দি হৈ থাকিব লাগিব নেকি, এনেই পূজা চাবলৈ আহি পেলাই বোলো তেনেকৈ বোলো লেহেংগাযোৰ পিন্ধাই নহ'ব নেকি বুলি ভয়ে খাইছিলোঁ। তোৰ নতুনকৈ লেহেংগাযোৰ লৈছ, তাতে ইমান ধুনীয়া, ক'ৰবাততো যাবই লাগিব ফুৰিবলৈ। নহ'লে তহঁতৰ খুৰীহঁতকো লগ ধৰি ল'বি, গোটেইখিনি যাম তাহাঁতৰ ঘৰত পূজা চাবলৈ। সিহঁতৰ ঘৰত মানে পূজাটো বহুত ডাঙৰকৈ পাতে, ভালো লাগিব, গোটেই ফেমিলি যাম। তয়ো যে আৰু আমাৰ এই লগৰখিনিৰ লগত জানো মাহঁতৰ ভাল লাগিব জানো? নালাগে, আমি দুজনীয়ে যাম, আৰু মাহঁতে এনেও যাবলৈ মানাই কৰিব। মাহঁতৰতো এনেও ভাল নাপায় এইবিলাকত, য'ত যায় পূজা চাবলৈ আহিব আৰু। সেইটো হয় পিছে। ময়ো কৈছিলোঁ মাহঁতক, তাই মাতিছিলে মানে খুৰীহঁতকো লৈ আহিবা বুলি, সেইকাৰণে মাহঁতক কৈছিলোঁ, কিন্তু মায়ে পোনচাতে নাকচ কৰি দিলে নাযাওঁ বুলি, তাতে সেইকাৰণে মই অকলীয়া হৈ গৈছিলোঁ। ভালেই হ'ল তই ওলালি, এতিয়া দুজনী যাম। কিন্তু আকৌ পৰীক্ষাটো আহি আছে নহয় পূজাৰ পিছত, সেইটো কাৰণে মনটো অকণমান ক'ৰবাত কোচ খাই গৈছে, মানে ইমান ভয় লাগি আছে ন? তাকে মোৰ সেই একেই, নোহোৱাও নহয়, তথাপিতো পূজাটো চাম আৰু ন? যাওঁ মই বহুত দেৰি কথা পাতি থাকিলোঁ দুজনী ইয়াতে ৰখি পিনি, কোনোবাই দেখিলে হাঁহিব আমাক। বৈ যাওঁ। পূজাৰ কথা পাতি দুজনী একেবাৰে মজগুল হৈ গ'লোঁ, ক'ত আছোঁ পাহৰিয়ে গ'লোঁ। বৈ যাওঁ। বন্ধুসকল, আমি পূজা চাবলৈ সাজু হ'লোঁ দেই। আপোনালোকৰ বাৰু পূজা কেনেকুৱা চলিছে জনাবচোন। বন্ধুসকল, আজি যদি আমাৰ ফোনটো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।